এটা কথা মই কিছুমান মানুহৰ বুজা নাপাওঁ। আমি কণ্টেণ্ট ক্ৰিয়েট কৰোঁ, আমি কি ভিডিঅ' বনাওঁ, আমি ডেইলি ব্লগ বনাওঁ বা আমাৰ নিজৰ কিছুমান বস্তু দেখাওঁ, আমি কলেজত যাওঁ, আমি ইটো দেখাওঁ, সিটো দেখাওঁ, এইবিলাকত তোমালোকৰ কি লাগি পৰিছে কোৱাচোন? মই বুজা নাপাওঁ। মোৰে লগটো মানে বহুত আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকে বহুতে অসমৰ নহয়, য'ৰে নহওক, সিহঁতে কণ্টেণ্ট ক্ৰিয়েশ্যন কৰাৰ ভয় কি খায় জানি? প্ৰথম কথা, সিহঁতৰ নিজৰ লগৰীয়াবিলাকে, নিজৰ ফেমিলি ৰিলেটিভবিলাকে এনেকুৱা কথা কয় না কিছুমান। চ' আজি মই মানে আজি বহুত দিনৰ মূৰত কলেজ গ'লোঁ। চ' কলেজত যাই কিনে মোৰ নিজৰ লগটোৱে মোক কি কৈ আছে জানা? যদি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আছে তেনেহ'লে তুমি যদি মোৰ আগৰ ভিডিঅ'টো চাইছা, সেইটোত মই মানে কিছুমান পাৰ্চনেল কথা কৈছিলোঁ। মই তামোল বাগিচাখনত গৈছিলোঁ, তাতে মই তামোল বাগিচা দেখাই কিনে মোৰ কথাবিলাক কৈ আছিলোঁ। চ' ই কি কৈ আছে জানা আজি মোক? ভাই তামোল বাগান আবে কি মানে তোমাৰ কি মোৰ এইবিলাক লাগি নপৰে, গম পাইছা? মই বহুত দিনৰ পৰা এই চেনেলটোত কিছুমান কথা ভাবি আছোঁ। যদি তোমালোকে আগৰ পৰা ভিডিঅ'বিলাক চাইছা তেনেহ'লে গম পাইছা। বাট কণ্টেণ্ট ক্ৰিয়েশ্যনত মই কি লাজ কৰিম বে? মোৰ একো এতিয়ালৈকে নায়েই। এতিয়ালৈকে মোৰ হেৰুৱাব লগা তেনেকুৱা নায়েই মোৰ কণ্টেণ্ট ক্ৰিয়েশ্যন লাইফত, জাৰ্ণিত। মই ইমান ডাঙৰ এটা চেলিব্ৰিটি হোৱা নাই যে, মই ডিম্পু দা হোৱা নাই যে মই কিবা এটা নাই নোহোৱা ভিডিঅ' বনাই দিলোঁ, তাতে মোৰ মানে কি নাম কয়, মোৰ মান সন্মান যাব। বা মই কিমান ডাঙৰ এটা ইউটিউবাৰ হোৱা নাই, বা মই তেনেকুৱা লেভেলত যাই পোৱা নাই যে মই এখন তামোল বাগান দেখুৱালে বা তাতে মই যাই যদি মোৰ কিবা পাৰ্চনেল কথা মই এইটো চেনেলৰ লগত কি কৰিম এইবিলাক ক'লে যে মোৰ ৰেপুটেশ্যন কমি যাব, তেনেকুৱা হোৱা নাই ভাই মোৰ। চ' তোমালোকে যে তোমালোকে নহয়, তুমি যে কৈ আছা সেইবিলাক কথা, এইবিলাক লাগি নপৰে মোৰ, গম পাইছা? ফাৰ্ষ্ট কথা, মোৰ লাগি নপৰে। বাট এইটো ভিডিঅ' বনোৱাৰ মোৰ কাৰণটো কি জানা? এনেকুৱা জাষ্ট মোক নহয়, যিমান ল'ৰা ছোৱালী আছে আমাৰ অসমৰ বা যিমান কণ্টেণ্ট ক্ৰিয়েশ্যনত আহিব খুজিছে, সকলোকে এটলিষ্ট এইবিলাক কথা সকলোৱে শুনিব লাগে, গম পাইছা? তোমালোকে যিমান ডাঙৰ ইউটিউবাৰ তোমালোকে এক্সাম্পল লোৱা, সৰুৰ পৰা সকলোৱেতো জিৰ'ৰ পৰা আৰম্ভ কৰিছে না। আমাৰ অসমৰে এক্সাম্পল দিওঁ, ডিম্পু দা কি ইমান এতিয়া যেনেকৈ ভিডিঅ' বনাইছে তেনেকুৱা মানে পূৰা মজা কেমেৰা লৈ গাড়ীত বহি কিনে, গাড়ীত যাই কিনে এইবিলাক তেনেকৈ ষ্টাৰ্টিং তেনেকৈ কৰা নাই ভাই। যাই কিনে চাই ল'বা তোমালোকে। মানে এতিয়াতো আমাৰতো ধৰি লোৱা এতিয়া সকলোৰে কেমেৰা বহুত আপগ্ৰেড হৈছে। ডিম্পু দাৰ কেমেৰা কোৱালিটি চাবা, ডিম্পু দাৰ অৱস্থা চাবা, এতিয়া ডিম্পু দা কেনেকুৱা আৰু আগৰ ডিম্পু দা কেনেকুৱা আছিল। য়ামাহা বাইকত, এই যে ভাঙা ফুটা য়ামাহা বাইকত ভিডিঅ' বনাইছিল বেকেলা, তেনেকৈ ষ্টাৰ্ট কৰিছে। চ' মইতো এটলিষ্ট কিবা মোৰ চাইকেল লৈ ক'ৰবাত যাই আছোঁ, মই কিমান আপডেট দিয়া নাছিলে, তাৰ কাৰণে মই এইটো ভিডিঅ'টো বনাইছোঁ ন। মোৰ চেনেল, মই আপডেট দিওঁ, মই কি কৰোঁ সকলোৱে, এইটো মোৰ কথা। বাট ইহঁতৰ কি হয় গম পাইছা? মানে মোৰ কথাটো কোৱা নাই, এতিয়া মোৰ 2020ৰ পৰা মই কণ্টেণ্ট ক্ৰিয়েট কৰি আছোঁ হিন্দীত। চ' এতিয়াহে মই অসমীয়াত অলপমান মানে বহুত কথা শিকিলোঁতো এই কণ্টেণ্ট ক্ৰিয়েশ্যন জাৰ্ণিটোত। আমাৰ অসমৰো বহুত ল'ৰা ছোৱালীয়ে কণ্টেণ্ট ক্ৰিয়েট কৰিম বুলি ভাবে, তাৰ কাৰণে কৰিব নোৱাৰে এইবিলাক কাৰণতে। ইহঁতে লগৰীয়াবিলাকে জোকাব, অমুক তমুক হেন তেন আলবাল, মানে নাই নোহোৱা কিছুমান কথা কৈ থাকে। চ' আৰু কেনেকৈ কৰিম নাজানে, কি কৰিম নাজানে, সেইবিলাকৰ কাৰণে মই এই ভিডিঅ'টো বনাই আছোঁ, আজি ৰেকৰ্ড কৰি আছোঁ। সিহঁতক ক'ব খুজিছোঁ, ভাই টেনশ্যন ল'ব নালাগে, গম পাইছা? কোনে কি কয়, আমাৰ এতিয়ালৈকে আমি জিৰ'ত আছোঁ ইতিমধ্যে, গম পাইছা? আমাৰ এতিয়ালৈকে কি লাজ পাম, আমাৰ হেৰুৱাব কিবা আছে কণ্টেণ্ট ক্ৰিয়েশ্যনৰ জাৰ্ণিত? নাই। চ' তুমি যদি ফাৰ্ষ্ট ষ্টেপ লোৱা, তোমালোকে যদি এটা কণ্টেণ্টটো ষ্টাৰ্ট কৰা, কণ্টেণ্ট ক্ৰিয়েট কৰা যদি ষ্টাৰ্ট কৰা ৰেগুলাৰলি, তোমালোকৰ কিবা এটা বাঢ়িবহে, তোমালোকৰ এক্সপিৰিয়েঞ্চ বাঢ়িব, তোমালোকৰ কনফিডেঞ্চ বাঢ়িব, তোমালোকৰ কমিউনিকেশ্যন স্কিল বাঢ়িব। চ' তোমাৰ লাজ পাবলগীয়া কি? তোমাৰ একোতো লছ নাথাকে তাতে। কোনোবাই কিবা কৈ আছে, কৈ থাকক না, যিহঁতে অৰিজিনেল ছাপৰ্টাৰ সিহঁতে ছাপৰ্ট কৰিব। তাতে তোমালোকে এজন দুজন ফ্ৰেণ্ডে ছাপৰ্ট কৰিব, বাকীবিলাক নকৰে, গম পাইছা? আৰু যিমান ছাপৰ্টাৰ পাবা তুমি বাহিৰৰ পৰা পাবা, নিজৰ লগৰীয়া বা ওচৰ পাজৰৰ পৰা নাপোৱা। ময়ো যে বিকিত মই ভিডিঅ' বনাওঁ, মোৰ লগৰীয়াৰ পৰা ছাপৰ্ট নাপাওঁ। যিমান ছাপৰ্ট বা যিমান গালি আহে বাহিৰৰ পৰা আহে। কিবা এটা বেয়া কথা ক'লে বা বেয়া টপিকত মই যদি বেয়া অপিনিয়ন দিওঁ, তেতিয়াহ'লে যদি সিহঁতক ভাল লাগিছিল, মই বেয়া কৰি দিলোঁ, সিহঁতে বাহিৰৰ মানুহে ভাই তুনে এছা কিয় বোলা, ভাই এছাতো নেই থা। তোমাক ছাপৰ্ট বাহিৰৰ মানুহে কৰিব, তোমাক